বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কেইখনমান এনেকুৱা অদ্ভুত বাইক দেখুৱাম আৰু এই বাইক কেইখন দেখি আপোনালোকে ক'ব যে এইকেইখন বাইক নে কি। সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' উইদাউট ডিলে। Number 1 Yamaha motoroid এইখন আৰ্টিফিচিয়েল ইন্টেলিজেন্স সেলফ ৰাইডিং আৰু সেলফ বেলেন্সিং মটৰচাইকেল। এই বাইকখনে আপোনাৰ ফেচখন চিনি ল'ব পাৰে আৰু আপুনি আকাৰ ইংগিতে যি কয় সেয়াই কৰিব পাৰে। দেখিলে বন্ধুসকল এই বাইকখন কিমান সুবিধামূলক বাইক আৰু এই বাইকখন ভৱিষ্যতৰ পৰা অহা যেন লাগে। Number 2 হাইড্ৰষ্টাটিক ডিজেল বাইক। এই বাইকখন হোমমেড বাইক, মানে এই বাইকখন ঘৰতে বনোৱা হৈছে। এই বাইকখন বনাওঁতে বহুতো গাড়ীৰ পাৰ্ট ব্যৱহাৰ কৰা হৈছে। এই বাইকখন বহুতো শক্তিশালী বুলি কোৱা হয়। 840 চিচিৰ এই বাইকখন সেনা বাহিনীয়ে চলোৱা বাইক যেন লাগে। Number 3 ড্ৰাগন মটৰচাইকেল। এই বাইকখন চাওক আপোনালোকে, এই বাইকখনৰ মুখৰ পৰা সঁচাকৈ জুই ওলায়। হয় বন্ধুসকল কেনে এই বাইকখন বেলেগতকৈ বেলেগ নে? আৰু এই বাইকখন বনোৱা মানুহজনে জুই ওলোৱাই নহয়, এই বাইকখনৰ হেণ্ডলত দুটা মেচিন গানো ব্যৱহাৰ কৰিছে। দেখিলা বন্ধুসকল এই বাইকখন কিমান ডেঞ্জাৰাছ আৰু অদ্ভুত। আৰু এই বাইকখন বিক্ৰী কৰাৰ বাবে নহয়, নিজে চলোৱাৰ বাবেহে ব্যৱহাৰ কৰে। বন্ধুসকল এই বাইক এখন যেনেকুৱা অদ্ভুত, মোৰ চেনেলটোতো এনেকুৱা ধৰণৰ অদ্ভুত ভিডিঅ' চাব পাৰিব। সেইকাৰণে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।